মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাই আজি পাঠ আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমি সমাজ বিজ্ঞানৰ অৰ্থনীতিৰ মৌলিক বিষয়সমূহ নামৰ পাঠটো আলোচনা কৰি আছিলোঁ। আজিৰ পাঠটোৰ আলোচনাৰ বিষয়টো তোমালোকৰ কিতাপৰ ৩৭ নম্বৰ পৃষ্ঠাত আছে। তোমালোকে কিতাপখন উলিয়াই লোৱা আৰু লগতে এখন বহী আৰু এটা কলম তোমালোকে সাজু কৰি লোৱা, যাতে যিখিনি পাঠ আমি আলোচনা কৰিম তাৰ দৰকাৰী কথাখিনি তোমালোকে নিজৰ বহীত টুকি ল'ব পাৰা। আৰু লগতে তোমালোকে যদি ভিডিঅ' কেইটা চাই উপকৃত হৈছো বুলি ভাবা তেনেহলে সাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু লগতে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও এই পাঠটো এই ভিডিঅ' কেইটাৰ জৰিয়তে বুজি পাবলৈ অকমান সুবিধা হয়। আজি আমাৰ আলোচ্য বিষয় হৈছে অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা আৰু ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতি। অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণাৰ প্ৰথম দুটা অংশ ভিডিঅ' আকাৰে মই ইতিমধ্যে দিছোঁ। আজি আমি শেষৰ অংশটো অৰ্থাৎ সঞ্চয়, বিনিয়োগ, ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয়ৰ বিষয়ে আলোচনা কৰিম। আৰু লগতে অৰ্থবিজ্ঞানৰ দুটা পদ্ধতি সমষ্টিবাদী অৰ্থনীতি আৰু ব্যষ্টিবাদী অৰ্থনীতিৰ বিষয়ে আলোচনা কৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আজিৰ পাঠ আমি আৰম্ভ কৰোঁ। আজিৰ পাঠৰ প্ৰথম আলোচ্য বিষয়টো হৈছে সঞ্চয় বা ছেভিংছ। এতিয়া সঞ্চয় মানেনো কি? তোমালোকে বাৰু ঘৰত নিজৰ টকা পইচা সঞ্চয় কৰা নে? তোমালোকে ভৱিষ্যতৰ বাবে সঞ্চয় টকা পইচা সাঁচি ৰাখা নে? এই যে মানুহে যিমান পৰিমাণৰ ইনকাম কৰে বা আয় কৰে, উপাৰ্জন কৰে, তাৰ এটা অংশ ভৱিষ্যতৰ বাবে সাঁচি ৰাখে। এই যে সাঁচি ৰখা যিটো অংশ তাকে কোৱা হয় সঞ্চয় বা ছেভিংছ। ইয়াত চোৱাচোন কি দিছোঁ, আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বুলি কোৱা হয়। আমিতো আগতে জানিছিলোঁ যে ভোগ কাৰ্য মানে কি, যে আমি যিখিনি টকা আমাৰ খোৱা পিন্ধা এইবিলাক কামত খৰচ কৰোঁ, সেই টকাখিনি বাদ দি যিখিনি টকা আমি আমাৰ ভৱিষ্যতৰ বাবে সাঁচি ৰাখোঁ তাকে কোৱা হয় সঞ্চয়। গতিকে আয় সমান ভোগ ব্যয় যোগ সঞ্চয়, অৰ্থাৎ আমি খোৱা পিন্ধা কৰাৰ বাবে যিখিনি টকা খৰচ কৰোঁ তাৰ লগত সঞ্চয়টোৰ লগ লগালে আমি কি হ'ব, আমাৰ মুঠ উপাৰ্জনটোৰ কথা বা আয়ৰ কথা গম পাম। ইয়াৰ পিছৰ বিষয়টো হৈছে বিনিয়োগ বা ইনভেষ্টমেণ্ট। এতিয়া বিনিয়োগ মানে কি সেই বিষয়ে ক'বলৈ যাওঁতে মই তোমালোকক এটা উদাহৰণ দিব বিচাৰিছোঁ। ধৰি লৈছোঁ এজন ব্যক্তি, তেওঁ অলপ টকা বেংকত জমা ৰাখিছে। কাষৰ চিত্ৰকেইখন চাই যাবা, তেতিয়া ভালদৰে বুজি পাব পাৰিবা। সেই ব্যক্তিজনে বেংকত টকাখিনি জমা ৰাখিছে তেওঁৰ ভৱিষ্যতৰ কিছুমান কামত সহায় হ'বৰ বাবে। অলপ দিনৰ পিছত তেওঁ ভাবিলে যে তেওঁ বেংকত জমা ৰখা টকাখিনি উলিয়াই এখন ট্ৰেক্টৰ কিনিব আৰু সেই ট্ৰেক্টৰ তেওঁৰ খেতি বাতিৰ কামত ব্যৱহাৰ কৰিব আৰু যাতে খেতি বাতি কৰি সেই শস্য বা ধান তেওঁ বেছি পৰিমাণে উপাৰ্জন কৰিব পাৰে। এই যে বেংকত তেওঁ টকাখিনি জমা ৰাখিছিলে সেয়া হৈছে তেওঁৰ মূলধন, আৰু সেই মূলধন তেওঁ উলিয়াই আনি নতুনকৈ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰিছে। অৰ্থাৎ তেওঁ কি কৰিছে, ইয়াকে কোৱা হয় বিনিয়োগ। ইয়াত কি দিছে চোৱা, মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়োগ বোলে। এতিয়া কি দিছে, মূলধন হৈছে এক মজুত ধাৰণা, অৰ্থাৎ বেংকত যেতিয়ালৈকে টকাখিনি জমা কৰি থোৱা আছিলে তেতিয়ালৈকে মূলধনখিনি বা টকাখিনি মজুত হৈ আছিলে, ৰৈ আছিলে, স্থিৰ হৈ আছিলে, গম পাইছা? আৰু যেতিয়াই সেই টকাখিনি উলিয়াই আনি ট্ৰেক্টৰ কিনি খেতি বাতিত ব্যৱহাৰ কৰিবলৈ ল'লে, তাৰ পৰা কি হ'ব, সেই খেতি বাতিৰ পৰা তেওঁলোকে প্ৰত্যেক বছৰে অধিক পৰিমাণে শস্য পাবলৈ সক্ষম হ'ব। অৰ্থাৎ কি হ'ব, এই যিটো বিনিয়োগ কাৰ্য, সেই কাৰ্যটোকেতো বিনিয়োগ বুলি কোৱা হয়। সেই বিনিয়োগ কাৰ্যটো এটা প্ৰবাহ ধাৰণা, অৰ্থাৎ ই চলি গৈ থাকে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, মই আশা কৰিছোঁ তোমালোকে বিনিয়োগৰ ধাৰণাটোৰ বিষয়ে বুজিব পাৰিলা। ইয়াৰ পিছত আমি আলোচনা কৰোঁ ৰাষ্ট্ৰীয় আয় বা নেশ্যনেল ইনকাম। এতিয়া ৰাষ্ট্ৰীয় আয় বা নেশ্যনেল ইনকাম বিষয়ে আলোচনা কৰাৰ আগতেই তোমালোকক মই এটা কথা কৈছোঁ যে এটা পৰিয়ালৰ আয় বুলি ক'লে তোমালোকে কি বুজা বাৰু? এটা পৰিয়ালত যিকেইজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ চাকৰি বা ব্যৱসায় কাৰ্য কৰি যিমান পৰিমাণৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়,
সেই টকাকে সেই পৰিয়ালটোৰ আয় বা ইনকাম বুলি কোৱা হয়। ঠিক সেইদৰে এখন দেশৰ সকলো ব্যক্তি বা উৎপাদন প্ৰতিষ্ঠানে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত, অৰ্থাৎ সেই সময়টো এটা বছৰো হ'ব পাৰে, সেই এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত যিমান পৰিমাণৰ দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰে আৰু সেই দ্ৰব্য বা সেৱা সামগ্ৰীখিনি বিক্ৰী কৰি যিমান টকা পাবলৈ সক্ষম হয়, অৰ্থাৎ সেই দ্ৰব্য বা সেৱা সামগ্ৰীৰ যিমান মুদ্ৰা মূল্য হয়, সেইটোৱে হৈছে সেই নিৰ্দিষ্ট দেশখনৰ ৰাষ্ট্ৰীয় আয়। মই এটা উদাহৰণ আৰু এটা দি দিছোঁ যে আমাৰ দেশ হৈছে ভাৰতবৰ্ষ, হয়নে? ভাৰতবৰ্ষত থকা ব্যক্তিসকল বা ভাৰতবৰ্ষৰ বিভিন্ন ফেক্টৰীবিলাক, ঔদ্যোগিক প্ৰতিষ্ঠানবিলাকে এটা নিৰ্দিষ্ট বৰ্ষ, অৰ্থাৎ ধৰি লৈছোঁ 20-21 বৰ্ষ, এই 20-21 বৰ্ষত যিমান পৰিমাণৰ দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰিছে বা সৃষ্টি কৰিছে, সেইখিনি বিক্ৰী কৰি যিমান টকা পাইছে, তাকে সেই ভাৰতবৰ্ষৰ সেই নিৰ্দিষ্ট বছৰটোৰ কাৰণে ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয়। ইয়াৰ পিছত আমি জানোচোন আহা জনমূৰি আয় বা পাৰ কেপিটা ইনকাম। এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয় যিমান হয়, এখন দেশে এটা বছৰত মুঠ যিমান পৰিমাণৰ ইনকাম কৰিবলৈ সক্ষম হয়, সেই মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যা, অৰ্থাৎ দেশখনত যিমান মানুহ আছে, সেই মানুহৰ সংখ্যাৰে যদি আমি হৰণ কৰি দিওঁ, তেতিয়াহ'লে সেই দেশখনৰ জনমূৰি আয় আমি পাম। এতিয়া জনমূৰি আয় মানে কি? ৰাষ্ট্ৰীয় আয় হৰণ দেশৰ মুঠ জনসংখ্যা। মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা। আৰু ইয়াতে আমি অৰ্থনীতিৰ যি মৌলিক ধাৰণা বা বিষয় আলোচনা কৰি আছিলোঁ, সেইখিনি ধাৰণাখিনিৰ কথা শেষ হ'ল। এতিয়া আমি অন্য এটা বিষয় আলোচনা কৰোঁ আহাচোন। সেইটো হৈছে ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতি। অৰ্থবিজ্ঞানৰ বিষয় বা বিশ্লেষণক আমি দুটা নিৰ্দিষ্ট পদ্ধতিৰে আলোচনা কৰিব পাৰোঁ, আৰু সেই দুটা পদ্ধতিয়ে হৈছে ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতি। এতিয়া প্ৰথমতে আমি ব্যষ্টিবাদী অৰ্থনীতি মানেনো কি সেই বিষয়ে জানোচোন আহা। ব্যষ্টিবাদী অৰ্থনীতিৰ শব্দটো গ্ৰীক শব্দ মাইক্ৰ'ছ MIKROS মাইক্ৰ'ছৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল সৰু, অৰ্থাৎ অৰ্থনীতিৰ বিভিন্ন বিষয়সমূহ আমি সৰু সৰুকৈ ভাগ কৰি ব্যষ্টিবাদী অৰ্থনীতিত আলোচনা কৰোঁ। ইয়াত আমি এখন দেশৰ সমগ্ৰ দেশখনৰ কথা আলোচনা নকৰোঁ, সেই দেশখনৰ সকলোবিলাক অংশ আমি সৰু সৰুকৈ ভাগ কৰিম, অৰ্থাৎ এখন দেশত বহুতো উৎপাদন প্ৰতিষ্ঠান থাকিব পাৰে, ফেক্টৰী থাকিব পাৰে, হয়নে? সেই বহুতো ফেক্টৰীৰ মাজৰ পৰা আমি এটা ফেক্টৰীৰ কথা, এজন ব্যক্তিৰ কথা বা এখন বজাৰৰ কথা আমি ব্যষ্টিবাদী অৰ্থনীতিত আলোচনা কৰিম। ইয়াত কি দিছে চোৱা, ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰে, যেনে এজন ভোক্তা, এখন ঔদ্যোগিক প্ৰতিষ্ঠান বা এখন বজাৰ ইত্যাদি। গতিকে কি হয়, ব্যষ্টিবাদী অৰ্থনীতিৰ অধ্যয়নসমূহ ব্যক্তিগত হয়, অৰ্থাৎ নিজৰ বিষয়েহে বা এটা সৰু বস্তুৰ বিষয়েহে আলোচনা কৰা হয়। এতিয়া এজন ভোক্তা বা এজন ব্যক্তিয়ে কিমান টকা খোৱা বোৱাত খৰচ কৰিছে, কিমান টকা সঞ্চয় কৰিছে, কিমান টকা তেওঁ উপাৰ্জন কৰিছে, সেই কথা ব্যষ্টিবাদী অৰ্থনীতিত আলোচনা কৰা হয়। ঠিক সেইদৰে এখন উৎপাদন প্ৰতিষ্ঠানে কিমান শ্ৰমিক ব্যৱহাৰ কৰিছে, কিমান টকা ইনকাম কৰিব পাৰিছে, তেওঁ কিমান টকা খৰচ কৰিব পাৰিছে উৎপাদন প্ৰতিষ্ঠানখনে, এই সকলোবিলাক কথা মাইক্ৰ' ইকনমিক্স বা ব্যষ্টিবাদী অৰ্থনীতিত আলোচনা কৰা হয়। ইয়াৰ পিছত আহিল সমষ্টিবাদী অৰ্থনীতি। এতিয়া ব্যষ্টিবাদী অৰ্থনীতিৰ সম্পূৰ্ণ বিপৰীত ধাৰণাটোৱে হৈছে সমষ্টিবাদী অৰ্থনীতি। এইটোনো কি আমি জানোচোন আহা। সমষ্টিবাদী অৰ্থনীতিৰ শব্দটো গ্ৰীক শব্দ মেক্ৰ'ছ MACROSৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে ডাঙৰ। অৰ্থাৎ ব্যষ্টিবাদী অৰ্থনীতিত আমি সৰু সৰু বিষয়বিলাক অধ্যয়ন কৰিছিলোঁ, আৰু সমষ্টিবাদী অৰ্থনীতিত আমি সকলোবিলাক বিষয় ডাঙৰকৈ অৰ্থাৎ সমূহীয়াকৈ অধ্যয়ন কৰিম। আমি ব্যষ্টিবাদী অৰ্থনীতিত এজন ব্যক্তি, এখন উৎপাদন প্ৰতিষ্ঠানৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ, কিন্তু সমষ্টিবাদী অৰ্থনীতিত আমি এখন দেশৰ সকলো ব্যক্তি, এখন দেশৰ সকলো উৎপাদন প্ৰতিষ্ঠানৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া চোৱাচোন সমষ্টিবাদী অৰ্থনীতি কাক বোলে? সমষ্টিবাদী অৰ্থনীতিয়ে এখন দেশৰ অৰ্থনীতিৰ সামগ্ৰিক আচৰণ, অৰ্থাৎ সকলো ভোক্তাৰ আচৰণ আলোচনা কৰে। দেখিছানে? আমি ব্যষ্টিবাদীত কি পঢ়িছিলোঁ? এজন ভোক্তাৰ কথা আলোচনা কৰে, আৰু
সমষ্টিবাদীত সকলো ভোক্তা অৰ্থাৎ সকলো ব্যক্তিৰ কথা আলোচনা কৰে যেনে দেশ এখনৰ জনসংখ্যা জাতীয় আয় কৃষি উদ্যোগ এইবিলাক এতিয়া এখন দেশৰ মানুহ কিমান আছে টোটেল মানুহ কিমান আছে সেই মানুহখিনিয়ে কিমান ইনকাম কৰিছে আৰু কিমান উপাৰ্জন কৰিছে আৰু সেই দেশখনৰ কৃষি ব্যৱস্থা কেনেকুৱা হৈছে সেই দেশখনৰ উদ্যোগ ব্যৱস্থা কেনেকুৱা হৈছে এই সকলোবিলাক সমূহীয়াকৈ সমষ্টিবাদী অৰ্থনীতিত আলোচনা কৰা হয় গতিকে আমি কি গম পালো সমষ্টিবাদী অৰ্থনীতিৰ অধ্যয়ন হৈছে সামগ্ৰিক তোমালোকৰ দৰকাৰী হয় এইটো যে ব্যষ্টিবাদী অৰ্থনীতি কাক বোলে আৰু সমষ্টিবাদী অৰ্থনীতি কাক বোলে আৰু কেতিয়াবা ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজৰ পাৰ্থক্য লিখিবলৈ আহা দেখা যায় গতিকে তোমালোকে ভালদৰে এইকেইটা গুৰুত্ব দি পঢ়িবা আৰু ইমানতে আজি আমাৰ ক্লাছটো সমাপ্ত হৈছে আমি আকৌ এবাৰ কৈ দিছোঁ মই যে আমি কি কি আজি আলোচনা কৰিলোঁ অৰ্থনীতি বিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা আলোচনা কৰিলোঁ সেইকেইটা কি সঞ্চয় বিনিয়োগ ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয় ইয়াৰ পিছত আমি অৰ্থবিজ্ঞানৰ দুটা পদ্ধতি ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ কথা আলোচনা কৰিলোঁ মই আশা কৰিছোঁ তোমালোকে বুজি পালা আৰু যদি কিবা বুজি নোপোৱা তেনেহলে তোমালোকে মোক কমেন্ট সেকশনত গৈ সুধিব পাৰিবা মই যিমান পাৰো তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আজিৰ পাঠৰ ওপৰত ভিত্তি কৰি তোমালোকক লৈ কেইটামান হোমৱৰ্ক মই দিছোঁ সেইকেইটা চোৱাচোন প্ৰথম প্ৰশ্নটো দিছোঁ মাইক্ৰ আৰু মেক্ৰ শব্দটো কোন দুটা শব্দৰ পৰা লোৱা হৈছে আমি ইতিমধ্যে আলোচনা কৰিছিলোৱে তোমালোকে চাই পেলাই লিখিবা ৰাষ্ট্ৰীয় আয় কাক বোলে আলোচনা কৰিলোৱে তাৰ পিছত আছে জনমূৰি আয়ৰ সূত্ৰটো লিখা জনমূৰি আয়ৰ সূত্ৰটো কি আছিল যে জনমূৰি আয় সমান ৰাষ্ট্ৰীয় আয় হৰণ মুঠ জনসংখ্যা হয়নে হেতু তাৰ পিছত ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে আৰু সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে তোমালোকে তোমালোকৰ বহিত ভালদৰে কথাখিনি লিখি লবা আৰু প্ৰশ্নকেইটাৰ উত্তৰো লিখি লবা আৰু ভালদৰে পঢ়িবা তোমালোকে ইমান সময় ধৈৰ্য ধৰি পাঠটো চালা তাৰ কাৰণে তোমালোকক বহুত ধন্যবাদ জনাইছোঁ আৰু তোমালোকে ভালদৰে পঢ়া শুনা কৰি থাকা আৰু তোমালোকৰ ভাল হ'ব ধন্যবাদ